তো এতিয়া সময় হৈছে 12:37 তো মই আছো লগত মোৰ আছে ই নামটো হ'ল বিতুবন তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ তো আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' মানে আমি দুৰ্গা পূজা চাব যাই আছোঁ বন্ধ হৈছে কিন্তু তথাপিও চাম আমি চামেই আজি দুৰ্গা পূজা বন্ধ হ'লেও চাম গেট খুলি হ'লেও চাম নিদিলে গুচি ইমান নহয় ডাঙৰ কথা নহয় তো এই আমি মণ্ডপ আহি পালোঁ দুৰ্গা পূজাৰ এয়া এই মোৰ গাড়ী হুমিং जा सर्वभूते शरण नम्रे ब्रह्म वैगोरी नारायण नमो আমি গৈছোঁ আৰু আজি প্ৰথম দিন নে ছোৱালী তোৱালী কোনো অহা নাই বেয়া লাগে আৰু অকলে চাই আমি গৈ আছোঁ মোৰ ভাই গোটেইখিনি কথা বুজাই দিব ক'ত আছোঁ কেনেকৈ আছোঁ লেটছ গ' তো মানে আমি বেলতলাত পূজা চাব আহিছিলোঁ যিহেতু মানে কি আজি ফাৰ্ষ্ট পূজা তো ফাৰ্ষ্ট পূজা হিচাপে ইমান মানুহ নাই মানুহৰ সমাগম আটাও আপি নাই এটা আবি নাই আমি কি যাম চেংৰা চলি বেংৰা মানুহ নাই পূজা মানে মেইন বস্তু হৈছে আপি তো সেই বস্তুটোই নাই তো পূজা চাই কি ইণ্টাৰেষ্ট পুতলাৰ দোকান এখনো নাই নাই গাঁৱত হোৱা হ'লে নিমকি জিলপিত টোপোলা এটা লৈ কেনে চিধা ঘৰত যাই থাকিলোঁ এদিন নিমকি জিলপিও নাই ল'বাক লাগি জিলেপি খাম বুলি ভাবিছিলোঁ ডিষ্ট্ৰিক্ট গালো নাই নাই একো টিভা লাগাত পৰিল নাই একো নাই কথা নাই ফ্ৰী পাইছোঁ গৈ আছোঁ কি আছে জীৱন জিন্দাবাদ জীয়াই আছোঁ বাছ বিন্দাছ আমি এটা কথা জানো যোনে নাপাতো ক'ব লগা একো নাই পাদুৰ গুণ শুনিলে গম পাওঁ কাৰ ঘৰৰ মানুহে কাৰ বিয়া খাই আহিছে কাৰ বিয়া খাই আহিবলৈ পাতিছে আমি পাদুৰ গুণ শুনিলে গম পাওঁ যেনে কটা দেখিলে মাছ চিনি পাওঁ আমি হৰ মহাদেৱ বেলতলা তিনিআলিৰ পূজা নাই ইমান ইণ্টাৰেষ্ট তো আমাৰ গাঁৱৰ দৰে 30 টকাত চাওমিনো নাপায় এই 150-200 টকা ল'ব একো কাম নাই ফিউজ এই শুন না গাঁৱত যোন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে নে একদম নাই কোনো লাভ নাই তাতে এনজয় কৰ 25 তলে 72 তলে বিন্দাছ পইচা ভৰবা নালাগে 30 টকা চাওমিন লৈ যাবি কাম চেছ বৰবাদ এতে 5000 টকা খৰচ নকৰবি দে অনুৰোধ কৰিছোঁ কিন্তু এটা কথা মই কওঁ চলি শান্তি পাব সেই 5000 টকা লাগিলে ভাল স্কুলত পঢ়াব পাৰিবি তো মই এতিয়ালৈকে আছোঁ যি পূজা চাই আহিলোঁ এতিয়ালৈকে মই খোৱা নাই আবে ময়ো আছোঁ চোন ময়ো খোৱা নাই এক লগত মানে আছোঁ দুটাই আমি লক্ষী মন্দিৰ যাম নেকি এতিয়া এতিয়া লক্ষী মন্দিৰ যাম আমি লক্ষী খোজকাঢ়ি যাম 10 মিনিট ৰ'ব লক্ষী মন্দিৰ তো ভিডিঅ'টো অকণো স্কিপ নকৰা কৰি চাল নে নাই আৰু চাইডত থকা লাল মালটো ঘূৰাই লাগি যি কৰি টাচ কৰে কৰক গোবাৰ মাৰিব নিঙিৰ ঘু মাৰিব ক'ব লগা কোনো তথাপিও তাজ হ'ব মানে জিংকে নহওক কি ছাবস্ক্ৰাইব হ'ব লাগে ভিডিঅ'টো চাওঁ কিন্তু ছাবস্ক্ৰাইব নকৰা বেয়া লাগে বহুত এই অসাত চলি নে তহঁতেও আমি অসমীয়াৰ কাৰণে আমাক উঠাব পৰা নাই এই ফাটা কাপোৰ পিন্ধিছোঁ দুৰ্গা পূজাৰ দিনা গম পোৱা নাই দিছোঁ না কিন্তু পিন্ধিবা ভাল কথা আমি লক্ষী মন্দিৰ যাম এতিয়া লক্ষী মন্দিৰ আৰু আপোনাৰ চাই থাকক বেক কেমেৰা অন কৰ আৰু ইয়াতে আমাৰ শংকৰ বহি আছে মই আছোঁ তোৰ লগত তোমাৰ তো মানে কি আমি বিশেষ কাৰণৰ কাৰণে লক্ষী মন্দিৰত যাব নলোঁ উল্টি আহিলোঁ তো ভিডিঅ'টোৰ বাকী বেলেগখিনি কালি দি আছোঁ উল্টি আহিছোঁ ভাই উপায় নাই যাব নিদিয়ে আপোনালোকক দেখুওৱা নহ'ল সেইটো বস্তু কাৰণ দেখালে আমাৰো বেয়া লাগে সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল বেয়া নাপাব অহাকালি গৈ আছোঁ সোনকালে যাম আৰু নিশ্চয় দেখুৱাম 5টা বজাত যাম ৰাতিপুৱা 5টাত যাম
দেখুৱাম কিন্তু আজি কিবা এটা কাৰণত দেখুওৱা নহ'ল কিবা এটা চলি আছে আৰু সেইটো আমি দেখুৱাব নোৱাৰোঁ আমাৰ সেইটো আমি কেমেৰা দেখুৱাব নোৱাৰোঁ অ'কে বাই গুড নাইট আজিৰ কাৰণে গুড নাইট টেক কেয়াৰ সুইট ড্ৰিম লাভ ইউ কম্বল লৈ ঘুমাবি বাই তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু যদি নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু মোৰ লগতে আছিল ইয়াৰ মানে কি এইবাৰ পৰিচয়টো দি আছোঁ ইয়াৰ ক'ত আছিল ঘৰটো জিলকা মুক্তাপুৰ বাইহাটা চাৰিআলি তো গুড নাইট